যিটো কৈছে হিজিৰা চৰকাৰ বুলি কোৱাত এই আমাৰ ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া একেটক বিয়া বিয়াকে গালি দিলে। কি কৈছে যে ৰবিৰাম নাৰ্জাৰী নিজে বোলে হিজিৰা, ইয়াৰ কাৰণে মানে বিয়া চিয়া কৰা নাই, কিবা কিবি কৰা নাই বোলে। লাজৰ কথা হয় না নহয়? যদি ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া যদি হিজিৰা, নৰেন্দ্ৰ মোদী হিজিৰা নহয়, হয় না নহয়? যদি আমার রবিরাম নার্জারি ডাঙরিয়া যদি হিজিরা হয়, এপিজে আব্দুল কালাম তো হিজিরা, হয় না নয়? ইউ তো বিয়া করা নাই। আর আমার অতুল বিহারী বাজপেয়ী ডাঙরিয়া তো হিজিরা, হয় না নয়? এইবিলাক মানে দাম নোহোৱা কথাবিলাক কেনেকে ওলাব পাৰে, মোৰ মানে বিৰাট লাজ লাগে আর কি, হয় না নহয়? লাজ লগা কথাবিলাক কয়। আর এই কি রাকেশ ব্রহ্ম ডাঙরিয়া যিবিলাক মুখৰ পৰা কথা ওলাই না, এজন লাখাৰ মানুহ, হয় না নহয়? লাউখারফोर बुंग्रा खोथाखौसो बुङो नङा होमबा? लाजिनो रोङा बे मानसिया, असभ्य मानसि बियो। थाखा कौटि कौटि थाखानि केलेंकारिया बे राकेशनाव दंजोबो। दालां बानायनाय बायदों, कालभार बानायनाय बायदों। बिपिएफनि समाव बिपिएफर যেতিয়া শাসন কাল আছিল এই সময়ত ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া কৌটি কোটি টকা টিকা লৈছিল। আজি দলং ভাঙি গৈছে, কালভাৰ ভাঙি গৈছে, ৰাস্তা ঘাট ভাঙি গৈছে, মন্দিৰ মছজিদ ভাঙি গৈছে। সেই মানুহে ডাঙৰ ডাঙৰ কথা কয় যে বিপিএফ সরকার বলে লুণ্ঠনকারী সরকার আছিল। এই চালা যদি নিজে যদি লুণ্ঠনকারী নহয়, এই নিজর বনোয়া দালাং কেনেকে ভাঙি গল? কি নিজর মানে মুখত নিজে তু ফেলো হয় না নয়? লাজ নালাগে? এনেকুৱা মানুহবিলাক আজি যিমান মানে এই বিপিএফৰ পৰা পলাই যোৱা, কোনোবা এই কংগ্ৰেছৰ পৰা পলাই যোৱা, কোনোবা বিজেপিৰ পৰা পলাই যোৱা যিবিলাক মানে দাগী নেতা, কারবার লুণ্ঠনকারী, কারবার নারী কেলেঙ্কারী, ধর্ষণকারী নেতাবিলাক আজি একগোট হয় আজি বিটিসি সরকার চলাই আছে, হয় না নহয়? হয় না নহয়? প্রমাণ আছে আমার হাতত। এই একেসকলে আজি রাজ্য চলাই আছে, একেসকলে আজি ডাঙর ডাঙর কথা গুড গভার্নেন্সের কথা দিয়ক, রাজ্যক দিয়ক, আমার আপত্তি নাই। কিন্তু যি কথাবিলাক কয় বলে মিছা কথা। আজি উভয় সদনত আজি এটা পবিত্র সদনত বেয়া বেয়া কথাবিলাক কৈ থাকে। এই আমার বড় যুবক দুটা আছিল, জনক আৰু আপোনালোকৰ টিপকাইৰ আছিল না জংচাৰটো। এই দুটা আমাৰ যুৱ কিছুমান আমাৰ যুৱসকলক আজি ফেক এনকাউণ্টাৰ কৰি আজি কোকৰাঝাৰৰ এডিচনেল এছপি সুৰজিৎ সিং পানেশ্বৰ ডাঙৰীয়াই আজি গুলীয়ে হত্যা কৰিলে। যিসকল কোকৰাঝাৰ টাউনৰ পৰা গৈ পেলাই আজি এই আফলাগাঁও, আমাৰ এই কোকৰাঝাৰ জিলা, এই আফলাগাঁৱত